আজি দেৱলতা আমাৰ ঘৰত আহিব, সেইকাৰণে ভাত বনাই আছোঁ। এফালে ভাতৰ পানী বহাই দিছোঁ, আনফালে দালি ধুই কৰি লৈ পেলাই থৈ দিছোঁ। এতিয়া প্ৰেছাৰত পাতি দিম আৰু মনটো খুব ভাল লাগি আছে তাই আহিব বুলি শুনি পেলাই। আৰু পৰহিৰে পৰা তাইক কণ্টেক্ট কৰিয়ে আছোঁ কোনোমতে পৰহি পালোঁ বাৰু লগ 3 ঘণ্টামান ৰখাৰ পাছত আকৌ আজি আহিম বুলি কৈছে। এতিয়া মোক বায়ে তাহাঁতক লৈ আহিব আমাৰ ঘৰলৈ আৰু মনটো খুব ফূৰ্তি লাগি আছে। কালি ৰাতিটো একদম টোপনিয়ে অহা নাইকিয়া, যিমানেই যি নহওক ইমান ভিডিঅ'ত দেখি থকা ওচৰৰ পৰা পাম, সেইদিনাখন পালোঁ, বহুত কথা পাতিলোঁ আৰু আজিও অৱশ্যে পাম। মনটো খুব ফূৰ্তি লাগি আছে, গতিকে অকণকৈ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই যাম, সকলোৱে চাই যাব। নমস্কাৰ, মই কৃষ্ণাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই নতুনকৈ এইটো ইউটিউব চেনেল খুলিছোঁ, সকলোৱে মোক আগলৈ যোৱাত অকণমান সহায় কৰিব। আগৰ ইউটিউব চেনেলটো অকণমান খেলি মেলি হোৱাৰ কাৰণে ডিলিট কৰি দিলোঁ, মানে তাত ছাবস্ক্ৰাইবাৰ নাবাঢ়ে। প্ৰথমতে 1K হৈ গৈছিলে, তাৰপাছত নিজে নিজে কমি গ'ল, তাৰপিছত একেবাৰে নাবাঢ়ে। সেইকাৰণে মই সেইটো ডিলিট কৰি পেলাই ইউটিউবতে খুলিছোঁ আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আজি দেৱলতা আমাৰ ঘৰলৈ আহিব, তাৰ কাৰণে মাছৰ তৰকাৰীখন বনাবলৈ যো-জা কৰিলোঁ। মাছৰ তৰকাৰী হৈ যোৱাৰ পাছত এয়া ছাগলী মাংস লগতে ব্ৰইলাৰ মাংস বনাই আছোঁ। আচলতে আমাৰ ঘৰত ছাগলী মাংস আনিলে ব্ৰইলাৰ মাংস আনিবই লাগে, কাৰণ কিয়নো দেহাই ছাগলী মাংস নাখায়, মোৰ ল'ৰাটোৱে, সেইকাৰণে ব্ৰইলাৰ মাংস আনিব লাগে। গতিকে আমাৰ ঘৰলৈ মাংস আনিলে দুবিধে আনিব লাগে। আৰু এতিয়া মাংসখিনি বনাই আছোঁ আৰু এই মাংসখিনি মানে অলপ সময় ভাজি লাষ্টত প্ৰেছাৰতে চিটি মাৰি দিম। আৰু খুবেই ভাল হৈছিলে আৰু খাই বৈ লৈহে মই এডিটিং কৰিছোঁ। সঁচাই ভাত সাজ খাই খুব ভাল লাগিছিলে আৰু দেৱলতাকো ইমানেই ভাল লাগিছিলে কি ক'ম। সঁচাই এটাই মানে বহুত মানে আমাৰ নিচিনা সহজ সৰল ছোৱালীজনী আৰু খুব ভাল লাগে কথা বতৰাখিনি পাতি। আৰু লগতে কি বনালোঁ আপোনালোকক মই দেখাইছোঁ। এয়া ব্ৰইলাৰ মাংস আৰু লগতে এয়া মাছ ফ্ৰাই, লগতে কোমোৰা আলু দি পেলাই মাছৰ তৰকাৰী বনাইছিলোঁ, তাত অকণমান নেমু চেপি দিছিলোঁ। আৰু এইফালে এয়া মুড়ি ঘণ্টা বনাইছোঁ, মাছৰ মূৰ দি পেলাই, লগতে দাইলত বিলাহী দিলোঁ, পটল ফ্ৰাই, পাপৰ, এনেকেই বনালোঁ আৰু খুবেই ভাল লাগিলে। আৰু অকলে বনাইছোঁ যে অকণমান মানে লাহে ধীৰে বনাব লগা নিচিনা হৈছে। এটাকৈ বনাই থাকোঁতে বহুত দেৰি হৈ গৈছে। আৰু এতিয়া দেৱলতা আহি পোৱাহিয়ে নাই আমাৰ ঘৰলৈ। ইতিমধ্যে মোৰ বনাই পেলাই চব হলধিয়ে, শেষত খালি পটল ফ্ৰাই আৰু পাপৰকণ কৰিবলৈ আছিলে। আৰু এতিয়া সেইখিনিও লাহে বনাম আৰু এতিয়া সেয়া বনাই আছোঁ, লগতে তামোল অকণো খাইছোঁ। ইমানেই গৰম পৰিছে নহয় আজি, বহুত গৰম লাগিছে। আৰু এয়া মাংসখিনি চিটি মাৰি দিছোঁ প্ৰেছাৰত। আৰু এতিয়া দেৱলতা আহিলে সকলোৱে বহি কথা বতৰা পাতি আছে, ময়ো ভাত বাঢ়িমগৈ আৰু সিহঁতে অকণমান বহি জিৰাই কোটাই লৈছে। আৰু এয়া আকৌ এবাৰ আপোনালোকক দেখাইছোঁ এয়া বাহাটো কেনেকুৱা লাগিছে আজি ভাত সাজ দেখি আপোনালোকে ক'বচোন দেই। ভাল লাগিছেনে দেখি? দাইলকণ যে কেনেকুৱা টেষ্টি হৈছে, লগতে কোমোৰা আৰু নেমু চেপি মাছৰ জোল, সেইখনো বহুত ধুনীয়া হৈছে। আৰু এতিয়া দেৱলতাক এটা গিফ্ট দিছোঁ, মানে আগতে দিছিলোঁ এই প্ৰথম লগ পাবলৈ গৈ, এতিয়া এখন চাদৰ দিছোঁ। যিহেতু আমাৰ ঘৰলৈ আহিছে আৰু কেতিয়া আহে ঠিক নাইকিয়া, সেইকাৰণে দিছোঁ। আৰু এয়া দেহাৰ ৰুমটো তেওঁলোকে এটা ভিডিঅ' কৰি দেখাইছে আৰু দেহাই আৰ্টবিলাকো দেখাইছে। আকৌ কেতিয়া আহিবা? যাব এইবাৰ আমি যাম দেই, যোৱা আৰু কেতিয়া লগ পাওঁ আৰু বলেন যোৱা দেই, লাইটৰ পোহৰ নাই, যোৱা বাই বাই অনুৰাগ। যোৱা ময়ো পালো পইচা, যোৱা বাই বাই মামি যোৱা। মোক জেঠাই দিলে, বাই বাই।